উইদাউট ফাণ্ড তেওঁলোকে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত বেয়াকৈ ৰিপৰ্ট দিছে সেই বিষয়ে নোহোৱা কথাটো হয় বুলি প্ৰকাশ কৰিব বিচাৰিছে সেই হেতুকে আমি আপোনালোকক DY 365 আসাম টক্স আৰু বহুতকেইটা নিউজ লাইভৰ ৰিপৰ্টাৰকেইটাত আহিছে আমি তেওঁলোকক ভালকৈ বুজাই দিব বিচাৰিছোঁ প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে যোৱা কেইদিনমান আগতে আমি এটা কোৱাৰীত এটা খাল পুখুৰী কান্দা দেখিবলৈ গৈছিলোঁ তাতে আমি দেখিলোঁ যে JCB ফগলেণ্ড চলাই পেলাই তেওঁলোকে প্ৰচুৰ পৰিমাণে শিল বালি উঠাই আছে আৰু খালটোতো কৰিছে আৰু শিল বালি সিহঁতে বিনা অথৰিটিত তেওঁলোকে বিক্ৰী কৰি আছিল আৰু আমি তেওঁলোকৰ পৰা সেই মাটিৰ কাগজ পাতি বিচাৰিছিলোঁ তেতিয়া তেওঁলোকে দেখুৱাব নোৱাৰিলে সেইটোকে আমি দুটা JCB ধৰি আনিছিলোঁ সেই সময়তে তেওঁলোকে কেইদিনমান পিছত আকৌ আমাৰ এই যে নিউজ লাইভ আৰু এই আমাৰ কেইটামান চেনেলক মাতি লাগি পেলাই আমাৰ ওপৰত বেয়াকৈ টকা লোৱা বুলি কাকবা বদনাম কৰিছে সেইটোকে আমি আপোনালোকক আজি আমাৰ ইয়াত মাতি দিলোঁ আমাৰ যিখিনি নহয় সেইখিনি আমি প্ৰকাশ কৰিবলৈ আপোনালোকক মাতি দিলোঁ আজি আপোনালোকক লগ পাই মই বহুত ভাল পাইছোঁ আপোনাৰ চেনেলক গোটেইকেইটা চেনেল আহিছে আমাৰ ইয়াত বহুত ভাল পাইছোঁ আৰু এওঁলোকে কৈছে এজনে কি নাম আছিল আজিজ বুলি মানুহজনে এৱে কৈছে আজিজ লেংৰা আৰু বহুত টকা আনিছে বুলি 30,000 টকা আনিছে কাকবা 30,000 আনিছে কাকবা 25,000 আছে কাকবা মান্থলি আমাৰ লগত যোগাযোগ আছে বুলি আৰু লাইন খাই বুলি কিন্তু সেইবিলাক গোটেইবিলাক মিছা কাৰ হাতত দিছে কোনে দিছে কেতিয়া দিছে সেইটো তাও প্ৰমাণ কৰি দেখুৱাব নোৱাৰিব সেইটোকে মই আপোনালোকক লগ পাই বহুত ভাল পাইছোঁ আপোনালোকক প্ৰকাশ কৰি গোটেইখিনি কথা কৈ দিলোঁ একেতে মিছা ফল্ছ মাৰি পেলাই আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ষ্টাফক বদনাম কৰিব খুজিছে তেওঁলোকে ইলিগেলি কাম কৰি আছে বিনা কাগজত তেওঁলোকে কাম কৰি আছে কাল কৰিছে হয় ব্যক্তি এজনৰ কিন্তু তাত কোনো কাগজ পত্ৰ নাই আৰু সেইটো ম্যাদী মাটি নহয় কাজ মাটি তেওঁলোকে আকৌ সেই কালটো ঘূৰাই পেলাই আকৌ শিল বালু তেওঁলোকে বিনা কাগজত বিক্ৰী কৰি দিয়ে এনেকুৱা কৰি আছে এওঁলোকে সেইটোকে আপোনালোকক জনাব বিচাৰিছোঁ সেই দোষী মানুহৰ প্ৰতি আমাক যি বদনাম কৰিছে তাৰ প্ৰতি যেন আপোনালোকে একশ্যন কৰে সেইটোৱে মোৰ বাৰম্বাৰ অনুৰোধ মই ইয়াতে মোৰ বক্তব্য সামৰি মাৰিলোঁ আমি ইতিমধ্যে গম পালোঁ ডেপুটি ৰেঞ্জাৰ ছাৰে ক'লে যে মিছা বদনাম বা কিবা আপোনাৰ তাতে কি এভিডেঞ্চ আছে যে আপোনাক এনেকুৱা কিয় মানে বাৰে বাৰে বদনাম কৰাৰ প্ৰচেষ্টা চলাইছে প্ৰথমে সকলক মানে মিডিয়া চেনেলক আমাৰ নমস্কাৰ মোৰ নাম দীপক বসুমতাৰী মই কোচগাঁও ডিভিজনৰ আণ্ডাৰত ডিপুট ৰেঞ্জৰ ষ্টাফ তাৰপিছত আমাৰ SS ষ্টাফ আমাৰ ডিউটি আছে সদায় ডিউটি টাইমত আমি যাব লাগে পেট্ৰলিং কৰিব লাগে এই টাইমত আমি পেট্ৰলিং যোৱাৰ টাইমত আমাৰ ডেট আছিলে 25 তাৰিখ জুলাইত আমি সদায় পেট্ৰলিং কৰি থাকে টাইমতে 11:30 মান টাইমত ঠিক আমি তাতে পালোঁ এটা JCB ফগলেণ্ড কিবা খান্দি আছে তাৰপিছত আমি ড্ৰাইভাৰক সুধিলোঁ আপোনাৰ এই যে মাইনিং কৰি আছে বা পুখুৰী খান্দি আছে কিবা প্ৰমাণ পত্ৰ আছে নেকি কাগজ আছে নেকি তাৰপিছত ড্ৰাইভাৰে নাই ক'লে আৰু কি নাই আমাৰতো কোনো কিবা নাই কাগজ নাই এইটো গাঁওটো হ'ল কিবা ভিলেজ হাউৰিয়াপেট চিলবাৰী
তাৰপিছত এইটো মানে এনেই লিগেল ডকুমেণ্টছ আমি বিচৰা টাইমতে সেইটো দিব পৰা নাই এইটো কাৰণে আমি জিচিবিটো আনিলোঁ আনাৰ পিছত আমি অফিচত চেফ কাষ্টডি ৰাখিলোঁ ইনকুৱাৰী কৰিলোঁ দেখা পালোঁ এনে কাগজ নাই আৰু মাটিটো খাছ মাটি কোনো ই ম্যাদী পাট্টা নহয় তাৰ এইটো কাৰণে সি যোনটো MMC ৰুল আছে আমাৰ এইটো MMC ৰুলটো ভাইলেশ্যন কৰি আছে যোনটো 2003 এইটো আমি যোনটো আমাৰ অফেন্স হয় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰ অফেন্সটো আমি ফাইন কৰিছোঁ ফাইন কৰাৰ পিছত প্ৰচেছ কৰাৰ পিছত আমি পিছত এৰি দিছোঁ আৰু যোনটো একৰ আণ্ডাৰত পানিছমেণ্ট কৰাৰ পিছত আমি এৰি দিলোঁ তাৰপিছত যোৱাকালি কিন্তু আছাম টক্সৰ পৰা এটা নিউজ আমি দেখিব পালোঁ এইটো তোমাৰ আজিজ লেংৰা আৰু শহীদুল এইটো দুজন আমাক মানে ফলছ এলিগেশ্যন কৰিছে কি আমি পইচা লওঁ প্ৰণয় নামৰ কোনো মহলদাৰৰ পৰা আমি পইচা লৈ থাকোঁ ইয়াতো মইতো বিচাৰি চালোঁ কোনোবা প্ৰণয় নামত মহলদাৰ আছে বুলি কোনো পোৱা নাই মই এইটো কোনো মহলদাৰ প্ৰণয় নাই ইয়াতো কোনো কিবা বেলেগৰ মহলো নহয় এইটো জাষ্ট ইলিগেলি মাইনিং কৰি আছে আৰু চলি আছে আজিলৈকে আগৰ পৰাই ক'ত চলি আছে আমি এইটো মানে বিচাৰি আছোঁ আৰু আমাৰ ডিউটি আছে আমি ধৰি থাকিম ক'ত ইলিগেল এক্টিভিটিছ চব হৈ আছে আমি এইটো ধৰি থাকিম কৰি থাকিম আমাৰ যোনটো ফৰেষ্ট পৰা আমাৰ DFO ছাৰে আমাক ষ্ট্ৰিক্টলি গাইড কৰা আছে বা AM ছাৰৰ পৰা আমি ষ্ট্ৰিক্টলি ইনষ্ট্ৰাকশ্যন কৰা আছে কোনো পাৰ্টি ইয়া কোনো 2 নম্বৰী এনেকুৱা নচলে আমাৰ পাৰ্টিৰো আমিও যেনিবা পাৰ্টি এনেকুৱা কৰি পেলাইতো 2 নম্বৰ কৰিব নোৱাৰে বা পাৰ্টিওতো নকৰে লৈ পেলাই কিছুমান মানুহবিলাক মানে ব্লেম কৰে এইবিলাক আমি ইনষ্ট্ৰাকশ্যন কৰা আছে DFOৰ পৰা এইটো আমি চলিব নিদিম আৰু মোৰ মানে ষ্ট্ৰিক্টলি কৰি আছোঁ যেনিবা মই কোনো কনচিডাৰ কৰা নাই এইটো কাৰণে আমাৰ ওপৰতো কোনোবা ফলছ কিবা কৰিব বিচাৰি আছে কোনোবা মানুহবিলাক আমাক ফাচাব চেষ্টা কৰি আছে আমাৰ যেনেকুৱা জবটো ডিছমিছ কৰিব বা ট্ৰেন্সফাৰ কৰিব এনেকুৱাবোৰ ট্ৰেইনিং আহে কেতিয়াবা আমাক ধমকি দিয়ে কেতিয়াবা এনেকুৱা হ'ব পাৰে আমাৰ ঘৰতো আহিব পাৰে কিছুমান 2 নম্বৰী স্মাগলাৰবিলাক দম দিবৰ কাৰণে কিছুমান দিও আমাক ট্ৰেইনিঙো দিয়ে এনেকুৱা হ'লে আমি সেনেকুৱা ডিউটি কৰিম আমিতো লিগেলি কৰি আছোঁ ডিউটিটো আমাৰ চিনচিয়াৰলি কৰি আছোঁ নিডফুল ক্লিন কৰি আছোঁ আমি কাৰো পৰা পইচাও লোৱা নাই আৰু নল'মো আৰু ল'বও নিদিম আৰু কৰিবও নিদিম আমি এইটো কাৰণে আমাক পুৰা চেষ্টা কৰি আছে ব্লেম কৰিবৰ কাৰণে আৰু আমাৰ ইভিডেন্স আছে যোনটো অফেন্স কৰা ইভিডেন্সটো আছে আমাৰ লগত প্ৰুফ আছে যোনটো ফাইন কৰা আৰু যোনটো GPS আমি GPS ট্ৰেকো কৰি আনিছোঁ তাতে আমাৰ নো ডাউট ইয়াত পুখুৰী খান্দিব পাৰে গাঁৱত ঠিক আছে পুখুৰী খান্দক কিন্তু ইয়াত যোনটো ইলিগেল মাইনিং হিল পাৰ্টতো বিক্ৰী কৰিব নোৱাৰে না এইটো ফৰেষ্ট আণ্ডাৰত পৰি যায় এইটো কি কৰি আছে এইটো পুখুৰী দেখাই পেলাই কিছুমান মানুহবিলাক এইটো পুখুৰী খান্দিছে এনেকুৱা কি কৰিছে দেখাই আছে তো এইটো হিল পাৰ্টৰে বিক্ৰী কৰি আছে আমাৰ ইভিডেন্স প্ৰুফ আছে আমি দি দিম মিডিয়াক ইয়াত GCB ট্ৰেক কৰা আছে লংগিটিউড লেটিটিউড সব লোৱা আছে আৰু এইটো হিল যোনটো এৰিয়া এইটো হ'ল হাউৰিয়াপেট চিলবাৰী ইয়াৰ ড্ৰাইভাৰো আছে GPS কৰা আছে ইয়াত চালনিও আছে পুখুৰী খান্দিলে কোনোবা চালনি নাখে নেকি তাতে নাৰাখে ন ইয়াত ডাম্পাৰো আছে ডাম্পাৰো পোৱা গৈছে তাতে সব আমি আনিছোঁ এইটো গাড়ীবিলাক আনি পেলাই আমি ফৰেষ্টত কিবা কৰিছোঁ এইটো যিমান যোনটো আইন হয় আইনৰ ওপৰত আমি ফাইন কৰিছোঁ আৰু তাৰপিছত এইটোৱে আমাৰ যোনটো আজিজ লেংৰা বা তাৰ পিছফালে বা কোনোবাও থাকিব পাৰে কোনোবা তাক প্ৰেছাৰ দিব পাৰে বা তাৰ নিজৰ গ্ৰুপবিলাক কোনোবা গ্ৰুপ 2 নম্বৰী গ্ৰুপ স্মাগলাৰ থাকিব পাৰে এইটো কাৰণে আমাক বহুত ফৰেষ্ট ডিপাৰ্টমেণ্টক এনেকুৱা হয় বদনাম কৰিব বিচাৰি আছে বদনাম কৰাৰ পিছত আমাক যেনেকুৱা ফাচাব পাৰে বা সেইটো ফাচাই পেলাই কেনেকুৱা 2 নম্বৰী কামবিলাক আগুৱাই ল'ব পাৰে কাম কৰিব পাৰে এইটো মানে সেইটো বহুত চেষ্টা চলাই আছে আৰু এই যে মানে আমাৰ এনেকুৱাই জাষ্ট ৰিকুৱেষ্ট মিডিয়াৰ থ্ৰু যাতে ফলছ এলিগেশ্যন উইদাউট এনি ইনফৰ্মেশ্যন এনেকুৱা নিউজত দিয়াটো ভাল নহয় আমাক সুধিব লাগিছিলে সোধা কিছু ডাইৰেক্ট নিউজটো যোনটো আছাম টক্সত নিউজ এটা আহি গৈছে এইটো কাৰণে অলপ ৰিকুৱেষ্ট কৰিছোঁ আৰু ইন ফিউচাৰত যদি কেতিয়াবা এনেকুৱা হয় আমাক অলপ সোধক বা আমাৰ পৰা যোনটো ডিটেইলছ